নমস্কাৰ বন্ধুসকল আজি আমি এটা খেল দেখুৱাম পইচা আৰু কলম। এই খেলটো আপোনালোকে প্ৰায় দেখা পাইছে আৰু বহুত লোকে দেখা পোৱা নাই। এই খেলটো আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বৰ দীঘলীয়া ভিডিঅ' নহয়, কিন্তু এটাই আপোনালোকক অনুৰোধ থাকিল, প্ৰথমৰ পৰা যেন আপোনালোকে শেষৰলৈকে চায়, এইটোৱে মোৰ অনুৰোধ থাকিল। আপোনাৰ আৰু এটা কথা কওঁ, আমাৰ চেনেলৰ যিসকল নতুন পুৰণি সকলো বন্ধুকে স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ যি আশীৰ্বাদ, এই আশীৰ্বাদত মই আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সদায় যেন মোক এই মৰম আৰু আশীৰ্বাদ দি যায়, তাৰে মই কামনা কৰিছোঁ। বন্ধুসকল, আজি আমি ভিডিঅ'টো আৰম্ভ কৰিম। আপোনালোকক এটা বস্তু দেখুৱাম, আপোনালোকে এই বস্তুটো মন কৰিব। পইচাটো আপোনালোকে নম্বৰটো চাই ল'লোঁ, চাওক। এইটোতো আপোনাৰ কিবা ফুটা দেখিছে নেকি? পইচাটো আপোনালোকে চাওক, ভালকৈ চাওক। মই ওচৰৰ পৰা কেমেৰাৰ ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। যদি আপোনালোকে নম্বৰটো মনত ৰাখি লওক। ভালকৈ দেখাইছোঁ আকৌ। নম্বৰটো চাই লওক। এইটো ফটা পইচা নহয়, এইটো একদম অৰিজিনেল 500 টকীয়া নোট। এতিয়া আপোনালোকক আৰু এটা বস্তু লগতে দেখাম, এইটো কলম। আপোনালোকে কলমটো দেখাম, এইটো এটা ৰিফিল লগা কলম। মইতো আপোনালোকক খুলি দেখুৱাম। এডাল ৰিফিল, আপোনাৰ ৰিফিল লগা কলম। আৰু কলম আৰু পইচাটোৰ মাজতে খেলটো হ'ব আজি। আৰু এটা কথা সদায় বন্ধুসকল, আপোনালোকক আৰু এটা কথা কওঁ যে আমাৰ যদি ভিডিঅ'টো ভাল লাগে, আপোনালোকে লাইক আৰু শ্বেয়াৰ এটা কৰিব। আৰু যিসকল বন্ধু আছে, যিসকলে ভিডিঅ'টো চোৱা নাই, তেখেতলোকক যেন আপোনালোকক দেখুৱায়। আৰু আমাৰ চেনেললৈ যিসকল নতুন নতুন বন্ধু আহি আছে, তেখেতলোকক স্বাগতম জনাইছোঁ। আৰু পুৰণাসকলৰ লগতো যিসকলে মৰম দিয়ে আছে সদায়, তেখেতলোকক সকলোকে মৰম জনাইছোঁ আৰু মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকক দেখুৱালোঁ। এতিয়া আৰু এটা বস্তু দেখুৱাওঁ। মই কাগজ আনিবলৈ নহ'লে, কিন্তু মই আপোনালোকক হাততে লিখি দেখুৱাইছোঁ। এইটো চাওক, লিখা এটা কলম। এইটো আপোনালোকে দেখা পাইছে, এইটো এটা লিখা কলম। আকৌ এবাৰ আপোনালোকক খুলি দেখুৱাইছোঁ। এইটো এটা ৰিফিল লগা কলম। আৰু আপোনালোকক এতিয়া মই খেলটো দেখুৱাবলৈ চেষ্টা কৰিম। মেইন কথা হ'ল বন্ধুসকল, এতিয়া আপোনালোকে এইটো দেখা পাইছে, কলম আৰু পইচা। এইটো এতিয়া আপোনালোকক মই ধুনীয়াকৈ আপোনালোকক খেলটো দেখুৱাওঁ। আপোনালোকে মনোযোগেৰে চাব। আৰু আকৌ কৈছোঁ যে পইচাটো আকৌ আপোনালোকে নম্বৰটো মনত ৰাখক। এইটো পইচা, ইয়াত কোনো ফুটা ফুটি নাই। আপোনালোকে ভালকৈ চাই লওক পইচাটো। এই পইচাটো ভালকৈ চাই লওক, তেতিয়াহ'লে আপোনালোকে খেলটো ভালকৈ বুজি পাব। এতিয়া আপোনালোকক মই দেখুৱাম। এতিয়া এটা কথা আকৌ মই অনুৰোধ কৰিম যে আপোনালোকে নাম্বাৰটো ভালকৈ চাই লওক। এতিয়া মেইন কথাটো হ'ল, খেলটো চাই থাকোঁতে আপোনালোকে যদি ধৰক কিবা জানিব বিচাৰে, বা মইতো আগতেই কৈছোঁ যে আমাৰ ভিডিঅ'বিলাকক মই প্ৰথম অৱস্থাত দেখুৱাই ল'ম, তাৰপিছত মই আপোনালোকক শিকাবলৈ চেষ্টা কৰিম যাদু খেল। সেয়েহে মই আপোনালোকক অনুৰোধ কৰিছোঁ, যদি কিবা সুধিবলগীয়া থাকে আৰু যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে, বা নতুন নতুন যাদু যদি আপোনালোকক কেনেবাকৈ মনত পৰে, নিশ্চয় মোক মনত পেলাই দিব। মই সেই যাদু আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। এতিয়া আপোনালোকক মুখৰ আগতে মই এইটো খুচি ভৰাই দিলোঁ। আপোনালোকে চাওক, এইখন দেখা পাইছে? এইটো মুখৰ আগতে আপোনালোকক এইটো পইচাটো মই ইয়াতে ভৰাই দিলোঁ। আপোনালোকে চাওক। আৰু নম্বৰটো আপোনালোকক মই প্ৰথমতে দেখুৱাই লৈছোঁ। নম্বৰটো চাওক, এইটো পইচা হয় নাই। আৰু কলমটো মই আপোনালোকৰ পইচাটোত এনেকৈ ভৰাই দিলোঁ। আপোনালোকে ভালকৈ চাওক। অলপ পোহৰটো সিফালৰ পৰা আহি আছে, আপোনালোকে ভালকৈ ধৰিব পৰা নাই বোধহয়। মই আপোনালোকক আকৌ দেখুৱাইছোঁ। আপোনালোকে ভালকৈ চাওক। এইটো পইচাটো ইয়াত কলমটোত সোমোৱাই দিলোঁ। এতিয়া আপোনালোকে মুখৰ আগতে চাই থাকক। মই কলমটো ইয়াৰ পৰা উলিয়াই দিম আৰু পইচাটো আপোনাৰ পইচা ভাগে হৈ থাকিব। যদি আপোনালোকে ফুটা দেখা পায়, মোক জনাব। এইটো চাওক, মই ইয়াৰ পৰা উলিয়াই দিলোঁ। আৰু ফুটা আছে নেকি পইচাটো ভালকৈ চাওক। আপোনালোকে ভালকৈ চাই লওক। আকৌ দেখুৱাইছোঁ, একদম ভালকৈ চাই লওক। ভালকৈ চাই লওক এবাৰ। আৰু নাম্বাৰটো মনত ৰাখিব। দেখা পালে? বন্ধুসকল, আজি এইটোৱে খেল দেখুৱালোঁ। যদি আপোনালোকৰ ভাল লাগে, নিশ্চয় মৰম কৰিব। আৰু আমাৰ আগবাঢ়ি যোৱাত মই সামান্য তাকৰ মোৰ সদস্য চেনেলটিত আপোনালোকক অনুৰোধ জনাইছোঁ, আমাৰ চেনেলটিৰ সদস্যবিলাক বঢ়াই নিয়ক। আৰু যিহেতু সদস্য কমি আছে, সেইকাৰণে মই ডাঙৰ ডাঙৰ ভিডিঅ' দেখুৱাবলৈ মই আৰু সদস্য অলপ বাঢ়িবলৈ চেষ্টা কৰি আছোঁ। নিশ্চয় আপোনালোকক ডাঙৰ ডাঙৰ যাদু ভিডিঅ' মই দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকক এটাই অনুৰোধ জনাইছোঁ, আমাৰ ঘৰলৈ, আমাৰ চেনেলটিলৈ আহক আৰু আমাক আগবাঢ়ি যোৱাত সহায় কৰক। আৰু আপোনালোকক বহুত ডাঙৰ ডাঙৰ যিবিলাক টিভিত শ্ব' কৰে, সকলো ভিডিঅ' ডাঙৰ ডাঙৰ যাদু, জেগাত গায়ব হৈ যোৱা, মই আগতেও কৈছোঁ যে আপোনাৰ হাত বান্ধি থোৱা নিজে নিজে যাদুত খুলি যোৱা, এইবিলাক ব্লেক মেজিক, এইবিলাক সকলো দেখুৱাবলৈ মই চেষ্টা কৰিম। আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আজি ভিডিঅ'টো এইকেইটা কথা কৈ আজি ইয়াতে সমাপ্ত কৰিছোঁ। আৰু আপোনালোকৰ আগৰ নেক্সট ভিডিঅ' দিবলৈ মই ভাল এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। জয় আই অসম।